মই আজি আপোনালোকক প্ৰথমতে ধন্যবাদ যাচিছোঁ যে আপোনালোকৰ নিউজ মিডিয়াৰ থ্ৰুদি ল'ৰা ছোৱালীবিলাক যিবিলাক ইণ্টাৰেষ্টেড আছে আৰু যিবিলাক মানে খেলৰ বিষয়ে মানে জানিবলৈ ইমান চেষ্টা কৰা নাই সিহঁতেও জানি যাওক যে খেলটো কিমান ইম্পৰ্টেঞ্চ কিয় খেলিব লাগে এইটো বুজি পাই যেন যে অসম চৰকাৰৰ দ্বাৰা যিটো খেল মহৰণ যিটো চলি আছে 2023 আৰু 24 আমাৰ ইয়াতে মাজবাট LAC হিচাপে আমাৰ যোৱা 4 তাৰিখ সেইটো চলিত মাহৰ 4 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে অপেনিং চেৰিমনি হিচাপে আমাৰ পুৰাবাৰী নম্বৰ 1 পুৰাবাৰী খেলপথাৰত হৈছে অফিচিয়েলি এইটো ইনগুৰেশ্যন কৰা গৈছে মাননীয় MLA চৰণ বড়ো ডাঙৰীয়া ছাৰৰ যোগেদি এইটো ইনগুৰেশ্যন কৰা হৈছে আৰু ইয়াৰ লগতে আমি আজি চলি আহি আছে আজি শেষ ইয়াতে ৰাজীৱ গান্ধী যিটো মিনি ষ্টেডিয়াম ইয়াতে আমি অতি সুন্দৰ বুলি ক'ব লাগিব ইয়াতে যিমানখিনি আমি ভাবিছোঁ ইমানখিনি যথেষ্ট হৈ আছে খেলুৱৈবিলাক আহিছে পাৰ্টিচিপেট কৰিছে যথেষ্ট ভাল প্ৰদৰ্শন হৈছে পাব্লিক আহিছে চাইছে কিন্তু আমাৰ এটা কথা হ'ল যে LAC হিচাপে আমাৰ মাননীয় MLA চৰণ বড়ো ডাঙৰীয়া ছাৰে থাকিব লাগিছিল কিন্তু বিশেষ এৰিব নোৱাৰা কামৰ কাৰণে তেখেত গুৱাহাটীত যাব লগা হৈছে তেখেতে তথাপিও মেছেজ এটা দিছে যে যিমানখিনি খেলুৱৈ আহিছে বা ইয়াতে খেল প্ৰেমীবিলাক যিবিলাক আহিছে ভাল মেছেজ এটা পঠাইছে উৎসাহকৃত হিচাপে আপুনি এই মঞ্চৰ পৰা মাজবাট সমষ্টি খেল মহাৰণৰ যোগেদি খেলুৱৈসকলক কি আহ্বান জনাব এইটো চৰকাৰৰ তৰফৰ পৰা যিটো ইনিচিয়েটিভ লৈছে অকল চৰকাৰ বুলি নহয় এইটো চৰকাৰে যিটো ইনিচিয়েটিভ লৈছে এইটো বহুত ভাল কথা আমাৰ খেলৰ ইম্পৰ্টেঞ্চ বা এইটো বুজি লোৱাটোহে আমাৰ বহুত দৰকাৰ আছে গাঁও এলেকাৰ মানুহে হওক আমাৰ লোকেল যিবিলাক গাৰ্জেন টাইপৰ যিবিলাক মানুহ আছে সিহঁতে নিশ্চয় যথেষ্ট আমাৰ মানে এইটো এৱাৰনেছ আনিব লাগিব যে আমাৰ খেলৰ যোগেদিও আজিৰ ডেটত মানুহে কিমান মানে কাম বা নিজৰ আইডেণ্টিটি আনিব পাৰে বা এজন মানুহে খেলৰ যোগেদি দেশৰ নামটো কিমান সলনি কৰিব পাৰে এইটো বহুত জৰুৰী আছে সেইকাৰণে মই ভাবোঁ এইখন ফিল্ডত যিটো মই আহি কিনি দেখা পাইছোঁ প্ৰেক্টিচ সদায় আমি দেখা পাওঁ আৰু এই প্ৰেক্টিচটোৱে মানুহক মানে ছাকচেছত লৈ যায় ইয়াৰ কাৰণে চবতে প্ৰেক্টিচটো আমাৰ জৰুৰী আছে ফাইনেল খেলত জিকাসকল এতিয়া কিহত খেলিব যায় জিলাত আমাৰ ইয়াত BCDC লেভেলৰ পৰা যিটো আহিছে চিলেকশ্যন হিচাপে BCDC ৱাইজৰ পৰা হৈছে এইটো আহি LAC হিচাপত আহি গ'লে আজি অন্তিম দিন আমাৰ মাজবাট LAC হিচাপে আৰু বেলেগ সমষ্টিটো বেলেগ দিন লৈছে আৰু কিছুমানটো হেগেও হৈছে এতিয়া আমাৰ ইয়াতে LAC হিচাপে যিটো চিলেকশ্যন হৈছে যে হাৰাৰ পৰাও কিছুমান চিলেকশ্যন কৰা গৈছে আৰু জিকাৰ পৰাও চিলেকশ্যন কৰা গৈছে এইটো হাৰা জিতা বুলি নহয় এইটো যে খেলুৱৈবিলাক কিমান সিহঁতৰ তাত ইণ্টাৰেষ্টেড আছে কোনে কিমান টেকনিকত খেলি আছে এইটো আমাৰ নিশ্চয় অফিচিয়েলকেইটাই মানে ইয়াত চিলেকশ্যন ইতিমধ্যে কৰিছে LAC হিচাপত ইয়াতে আমি চিলেকশ্যন কৰাৰ পিছত আমাৰ এইটো ডিষ্ট্ৰিক্ট ৱাইজত এইটো লৈ যাব জিলাত কেতিয়া এইটো জিলা প্ৰশ্ন সুধিছে মোক জিলাত কেতিয়া লোৱা যাব এইটো অফিচিয়েলি ডিষ্ট্ৰিক্ট কমিশ্যনাৰৰ আণ্ডাৰত যিটো হৈ আছে যেতিয়া এইটো ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ছাৰে ক'ব পাৰিব পৰৱৰ্তী সময়ত আপোনালোকে জানি যাব আজি এই মাজবাট LACৰ যি চূড়ান্ত খেল ইয়াত সমবেত সমূহ ৰাইজ তথা পাৰ্টিচিপেণ্টছ অফিচিয়েলছ সকলোলৈকে আমাৰ ক্ৰীড়া বিভাগৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ যে সকলোৰে সহযোগিতাত আজি LAC লেভেলৰ যি প্ৰতিযোগিতা মাজবাট ৰাজীৱ গান্ধী মিনি ষ্টেডিয়ামত অনুষ্ঠিত হৈছে এয়া সুন্দৰভাৱে সফলভাৱে সামৰণি পৰা বুলি ক'ব লাগিব হয়তো কিছু মুহূৰ্ত বাকী আছে এতিয়ালৈকে যিমানখিনি হৈ গৈছে সুন্দৰভাৱে আটাইসমূহ প্ৰতিযোগিতা ইয়াত নিয়াৰিকৈ অনুষ্ঠিত হৈ গৈছে আৰু এইটো এটা শুভ লক্ষণ যে আমাৰ অকল খেলুৱৈসকল বুলিয়ে নহয় গোটেই ৰাইজ অভিভাৱক ক্ৰীড়াৰ প্ৰতি জাগ্ৰত আৰু তেনেকুৱা এটা মানে চিন্তা গাৰ্জেনসকলে হওক বা অৰ্গেনাইজাৰসকলৰে হওক মনত থকাৰ কাৰণে আমি এই খেল মহাৰণৰ দৰে এটা মহান মানে কাৰ্যসূচী আমি LAC লেভেলৰ এই মাজবাটত সফলভাৱে
সমাপন কৰিব পাৰিছোঁ। ইতিমধ্যে আমাৰ জিলাখনত 3টা LIC, প্ৰথমটো পানেৰী LICত ইতিমধ্যে যোৱা 8 তাৰিখে সফল সামৰণি ঘটিছে। আজি মাছবাদ LICত 1 দিন আৰু অহা কাইলৈ আমাৰ হৰিশিঙাত যিটো ওদালগুৰি LICৰ খেল সেয়া সমাপ্তি ঘটিব। এইখিনি क्रिसमासनि बाम्पार अफार उदालगुरि नोगोरनि शंकरदेव मिशन हाई स्कुलनि साखाथियाव थानाय रेगे-रेगां दख'ना गलायाव लफाय, FNF, महर ब्रेन्ड, बिबार ब्रेन्ड, आर'नाइ ब्रेन्ड, जुरिफान, माथानि बायदि बायदि रोखोमनि दख'ना, आर'नाइ ब्लाउस, फालि आरो बर'नि साबसिन हामसिन आगरनि जिफोरखौ हलसेल आरो रिटेल मोन्नैबो बेसेनाव बायनो हागोन। बेनि थाखाय नोंथाङा 7896313108 एबा 8471820909 जानबुं नाम्बाराव सुलाद लानो